ৰাতিপুৱা পানী এনেকুৱা এটা হয় ভালো বুলি পুৰি যায়। হাই গাইজ, আৰু নতুন ভিডিঅ'ৰ সৈতে মই হৃদীপ ৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই বৰ্তমান আছোঁ হাজোৰ দমদমা অঞ্চলত, য'ত বৰ্তমান বানপানী বহুত হৈছে। সেইবাবে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান হাজো দমদমা মনাগুচিৰ মাজৰ ঠাইখিনিত পানী এতিয়া আপোনালোকে দেখিছে পুৰা আঁঠু পাৰ হৈ কেনে আহিছে। অৱস্থা বেয়া, একদম পেন কোচাই কোচাই লৈ কেনে আহি আছে। আৰু মোৰ লগত আছে এখেত জিন্তু। গাইজ, মই আছোঁ বৰ্তমান দমদমা মনাগুচি সংযোগী ৰোডটোত, য'ত বৰ্তমান অকণ পানীৰ পৰিস্থিতি দেখুৱালোঁ আপোনালোকক। আৰু ইয়াতে পানী বহুতখিনি হৈছে, মোৰ আঁঠু পাৰ হৈ আহিছে, আঁঠুৰ ওপৰলৈকে পানী আহিছে। এয়া মোৰ লগত আছে হৰজ্যোতি, জালত মই আহিছোঁ ইয়াতে। এয়া মোৰ পিছফালে আপোনালোকে দেখিছে কুলাহাটী দুৰ্গা মন্দিৰ। ইয়াৰে ফ্ৰণ্টতো বৰ্তমান পানী বহুত হৈছে, সেইখিনি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। গাইজ, মই আছোঁ বৰ্তমান গুৱাহাটীৰ হাজো সংযোগী পথৰ বৰদতিত।
বৰদলি হাজো ইয়াতে বৰ্তমান মেইন ৰাস্তাতে পানী উঠিছে। তাৰ বাবে যান বাহন চলাচলত বহুত বাধা সৃষ্টি হৈছে। আপোনালোকক মই ইয়াৰে অকণমান ৰাস্তাৰ বানৰ পৰিস্থিতি দেখুৱাই আছোঁ। এইটো মোৰ পিছফালে গুৱাহাটী হাজো সংযোগী মেইন ৰোড হয়, য'ত বৰ্তমান পানী বহুত হৈছে। তাৰ বাবে গাড়ী চলাচলত বহুত অসুবিধাৰ সৃষ্টি হৈছে। এনেকৈ মেইন ৰাস্তাত পানী হোৱাৰ বাবে বাইকৰ ষ্টাৰ্ট হঠাৎ বন্ধ হৈ যায়। মই বৰ্তমান পানী নোহোৱা জেগা পালোঁ। মোৰ পিছফালে পানী অকণমান দূৰৰ পৰা আৰম্ভ হৈছে। বাট এনেদৰে পানী যদি আৰু বৃদ্ধি হয় তেন নিশ্চয় এই গুৱাহাটী হাজো সংযোগী পথটো বন্ধ কৰি দিয়া হ'ব পাৰে, যাৰ বাবে এই যান জঁটবোৰত বহুত প্ৰব্লেম সৃষ্টি হ'ব। গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানেই আছিলে। মই আপোনালোকক হাজো অঞ্চলৰ দমদমা, কোলহাটী, দধি অঞ্চলৰ যি বানপানী হৈছে এই পৰিস্থিতি অকণমান দেখুৱালোঁ। যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব বাটনটো দিবলৈ একদমেই নাপাহৰিব। আপোনালোকৰ এনেকুৱা নতুন ভিডিঅ' আৰু আনিবলৈ চেষ্টা কৰি থাকিম। তেতিয়াহ'লে আৰু এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। টিল দেন কিপ ৱাচিং, কিপ শ্বেয়াৰিং।